No, 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 no. Pessoal coisa molo pessoal coisa aquele dimapur aquele quase Hi, good morning guys. Welcome back to my YouTube channel. আৰু আপোনালোকক অন্য এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছো। আজি আমি গৈ আছো ডিমাপুৰলৈ আৰু ডিমাপুৰৰ গোটেইখিনি আপোনালোকক দৃশ্য দেখুৱাম। মোৰ লগত আছে মোৰ নৱৰ মা, দেউতা, ককাই আৰু মোৰ লগৰীয়া এজন আহিছে আৰু আপোনালোকক দেখুৱাম গোটেইখিনি। আৰু আমি একচুৱেলি চিভিললৈ গৈ আছো, চিভিলৰ বিষয়েও দেখুৱাম। ডিমাপুৰত একচুৱেলি বহুত সুন্দৰ সুন্দৰ চিকিৎসা হয়, সেই গতিকে আমি একচুৱেলি নিজৰ জেগাটোৰ পৰা একচুৱেলি ডিমাপুৰলৈ আহিবলগীয়া হৈছে। আপোনালোকে তাত বাৰু বেয়া পাব নালাগে বা ভুল বুজিব নালাগে। নিজৰ চিকিৎসালয়বোৰ এৰি পেলানি, নিজৰ আমাৰ চিভিলবোৰ এৰি পেলানি কেলে আমি বেলেগৰ এটা ষ্টেটলৈ আহি পেলানি মানে চিকিৎসা কৰিবলগীয়া হৈছে। আপোনালোকে সেইটো কথা ভুলকে বুজিব নালাগে। আৰু মানে একচুৱেলি চিকিৎসা আমি ডিমাপুৰলৈ আহি অনেকবাৰ কৰিছোঁ, বাৰম্বাৰ আমি বহুতবাৰ কৰিলোহি। একচুৱেলি ইয়াত চিকিৎসা বহুত ভাল আৰু সেই গতিকে আপোনালোককো পাৰিলে ৰেকমেণ্ড কৰিম মই। ইয়াত যথেষ্ট ভাল চিকিৎসা কৰে ডিমাপুৰত আৰু বহুত কম খৰচতে হয়। সেই গতিকে আপোনালোকক চিভিলৰ বিষয়েও দেখুৱাম, চিভিলৰ বিষয়েও আপোনালোকক অৱগত কৰিম আৰু একচুৱেলি চিনাকি কৰাই দিছোঁ। মোৰ নৱৰ মা এয়া একচুৱেলি মা বিশেষভাৱে অসুখ, সেইবাবে মানে হস্পিটেললৈ আনিবলগীয়া হৈছে। আৰু একচুৱেলি মাৰ দেউতা এজন আৰু আমাৰ ইয়াত আছে গাড়ী চলাই গৈ আছে মোৰ লগৰীয়া এজন হ'ল গৌতম, মোৰ লগৰীয়া এজন গাড়ী চলাই গৈ আছে। তাৰপিছত মোৰ বিন্দুক দেখুৱাইছো, একচুৱেলি নৱৰ ককাইদেউ এজন হ'ল মোৰ বিন্দু। আৰু আপোনালোকক মই দেখুৱাম আগৰ দৃশ্যখিনি দেখুৱাম, কি কি দেখুৱাব পাৰো আপোনালোকক চেষ্টা কৰিম। আৰু চিভিলৰ বিষয়ে আপোনালোকক চিভিলৰ বিষয়ে জনাবলৈ মই চেষ্টা কৰিম। চিভিলৰ কি কি চাৰ্ভিচ মানে ভাল হয় আৰু কি কি কেনেধৰণে কৰা হয় গোটেইখিনি দেখুৱাম। মানে আপোনালোকে ভিডিঅ'টো চাই থাকিব বুলি পেলাই অনুৰোধ কৰিছোঁ। এই গাইছ একচুৱেলি চিধাকে গ'লে মানে আমি পাম হংকং মাৰ্কেট। একচুৱেলি আমি এতিয়া লেফ্ট চাইডলৈ গৈ আছো। লেফ্ট চাইডৰ পৰা আমি গৈ আছো চিধা ফ'ৰ্থ মাইললৈ গৈ আছো। 4 মাইলত একচুৱেলি আমি চিভিলটো পামগে। 4 মাইল চিভিলটো আমি এন্ট্ৰেন্সটো দেখুৱাম আমি, কিবৰ্ড আছে। আৰু আপোনালোকে যদি নাজানে মোক ফোন কৰি আপোনালোকক মই সুধিবলৈ আপোনালোকক মই অনুৰোধ জনাইছো আৰু গোটেই ডিটেইলছখিনি দিম। আৰু চিকিৎসা যথেষ্ট ভাল হয়, ইয়াৰ বিষয়ে আপোনালোকক মই গোটেইখিনি জনাম। আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰিব, আপোনালোকক মই ডিছক্ৰিপশ্যনত মোৰ নাম্বাৰটো দিম বাৰু। এই গাইছ একচুৱেলি আমি এতিয়া মোৰ লগৰীয়াজন পেচাব কৰিব নামিছে, সেইটো কাৰণে আমি ৰখিলো ইয়াত। আৰু আপোনালোকক মই এই লগৰীয়াজনে পেচাব কৰা মই মনে মনে দেখুৱাম চাব দেই গাইছ। এই গাইছ মনে মনে দেখুৱাইছে একচুৱেলি পেচাব কৰি আছে, পেচাব কৰি আছে গাইছ। মোৰ লগৰীয়াটো পেচাব কৰিবলৈ ৰখিলে একচুৱেলি ডিমাপুৰত মই দেখুৱাই দিছো দেই গাইছ, পুৰা মাৰি আছে আৰু সেই গাইছ আমি আহি একচুৱেলি সোমালোহি চিভিলৰ ৰাস্তাটোত। আৰু আপোনালোকক দেখুৱাইছে এয়া হ'ল আমাৰ একচুৱেলি ডিমাপুৰৰ চেন্ট্ৰেল জেলখন আপোনালোকক দেখুৱাইছো। এয়া বাহিৰৰ পৰা দেখাম, এই ৱালটো নিশ্চয় দেখি পাইছে। এয়া হ'ল একচুৱেলি চেন্ট্ৰেল জেলৰ ৱাল, দেখিছে এন্ট্ৰেন্সটো দেখুৱাম মই আপোনালোকক। এইখন হ'ল চেন্ট্ৰেল জেল। ভিতৰলৈ অহা দেখোঁ আপোনালোকক নেদেখুৱালোঁ। একচুৱেলি ইয়ালৈ আহি পেলাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এইখন ফিল আপ কৰিব লাগিব। প্ৰথম আপোনালোকক দেখুৱাইছোঁ, এইখন মই ফিল আপ কৰি দিলোঁ একচুৱেলি পেচেণ্টৰ কাৰণে। আৰু আগলৈ আপোনালোকক দেখুৱাই যাম। একচুৱেলি ইয়াততো কেমেৰা কৰিব দিয়া নাই, তথাপিও আপোনালোকক মই কেমেৰা কৰি পেলাই দেখুৱাবলৈ চেষ্টা কৰিম, যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। একচুৱেলি ইয়াত আহিলে ইয়াৰ ডিচিপ্লিন এনেকুৱাই ভাল, মানে একচুৱেলি ইয়াত মাস্ক পৰিধান কৰিবই লাগিব। এয়া হ'ল বাধ্যতামূলক। আমি 5জনে আহিছোঁ, 5জনে আমি বাধ্যতামূলক আমি মাস্ক পৰিধান কৰিছোঁ। আৰু তেনেকৈ আমি মাস্ক পৰিধান কৰি ভিতৰলৈ আহিবলগীয়া হৈছে। আৰু এতিয়া মেডিচিন ৱাৰ্ডলৈ আহিছোঁ। মেডিচিন ৱাৰ্ডত একচুৱেলি টোকেন নাম্বাৰ দিছে, টোকেন নাম্বাৰৰ আমি ৱেইটিং কৰিব লাগিব।
ৱেইটিং কৰি আপোনালোকক যিমান পাৰোঁ দেখুৱাম কিমানখিনি আগলৈকে মই প্ৰচেছ কৰি কেমেৰাটোৰ জৰিয়তে আমি যিমানখিনি দেখুৱাব পাৰোঁ চেষ্টা কৰিম সেই গতিকে আপোনালোকে চাই থাকিব আৰু শেষলৈ চাই থাকিব আৰু যিহেতু বহুত বঢ়িয়া জেগা আৰু বহুত ধুনীয়া মানে বিহেভিং কৰে আৰু যথেষ্ট ভাল ডক্টৰখিনিও মানে কমিউনিকেশ্যনবোৰ যথেষ্ট ভাল সেই গতিকে আপোনালোকক মানে মই একচুৱেলি ইয়ালৈহে ৰেফাৰ কৰিব বিচাৰোঁ আপোনালোকক একচুৱেলি এবাৰ আহি চালে মানে নিশ্চয় গম পাব আপোনালোকে ইমান ধুনীয়া চিকিৎসা হয় আৰু কম খৰচত হয় আৰু একদম চলিড চিকিৎসা হয় একচুৱেলি বিহেভিং ইজ দ্য মেইন থিংছ একচুৱেলি আমাৰ অসমত চিকিৎসালয়বোৰত একচুৱেলি আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টতেই হওক বা য'তেই হওক আমাৰ একচুৱেলি মানুহবোৰৰ একচুৱেলি বিহেভিংবোৰ একচুৱেলি ইমান এটা ভাল নহয় আমাৰ একচুৱেলি দুখীয়া পৰ্যায়ৰ মানুহক একচুৱেলি ভালকৈ বিহেভিংবোৰ নকৰে ডক্টৰবোৰে আৰু সেই গতিকে আমি বহুত মনত দুখ পাবলগীয়া হয় আৰু সুধিলেও কিছুমান কথা নকয় বুজাই কৰি আৰু ইয়াত যদি আহে আপোনালোকে এনেকুৱা ভাল ধৰণে বুজাব আপোনাক নজনাটো শিকাব আৰু বাৰম্বাৰ বুজাই দিব সেই গতিকে আপোনালোকক মই ইয়াত ৰেকমেণ্ড কৰিছোঁ আৰু মই বহুতবাৰ আহিছোঁ মোৰ মা দেউতাক লৈও আহিছোঁ মোৰ মা দেউতাৰ সমস্যাক লৈও আৰু বেলেগ মানুহখিনিকো মই ইয়াত ৰেফাৰ কৰিছোঁ আৰু যথেষ্ট ভাল জেগা সেই গতিকে আপোনালোকক দেখুৱাম বাৰু যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আহক চাই থাকোঁ হেণ্ডেলকৈ চাওঁ ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ কৰি প্ৰব্লেমবোৰ ক'ব লাগিব প্ৰব্লেমবোৰ কৰি পেলাই ইয়াত বিল দিব বিলৰ অনুসৰিহে আপোনালোকে কোন কাউণ্টাৰলৈ যাব লাগে ইয়াত দেখুৱাব প্ৰথম একচুৱেলি ইয়ালৈ আহিব লাগে দেখুৱাই দিয়ে কেমেৰামেন বিলিং কৰি পেলাই আমি কোন কাউণ্টাৰলৈ পঠাই কাউণ্টাৰলৈ যাব লাগিব এতিয়া মই ল'ম মোৰ শ্লিপটো আমি এতিয়া একচুৱেলি ৱেডিং হলত ৰখি আছোঁ ইয়াত ভিডিঅ' কৰিছোঁ আছে নাপাব ৱেডিং হলত ৰখি আছোঁ এতিয়া যাম আমি দেখুৱাম এই গাইজ একচুৱেলি সম্পূৰ্ণ আপোনালোকক মই চিভিলৰ বিষয়ে দেখুৱাব নোৱাৰিলোঁ তথাপিও আপোনালোকক ৰেকমেণ্ড কৰোঁ একচুৱেলি চিভিলখন যথেষ্ট ভালেই আমি এনেকেই ওলাই গৈ আছোঁ সিগনেল আমাৰো জানো ক্ৰছ কৰিলোঁ এইটো লাইনত কেনেকুৱা গাড়ী ৰখি আছোঁ চব একচুৱেলি মই যে কৈছিলোঁ চিভিললৈ মোৰ এই মা আৰু দেউতাৰ কাৰণে গৈছিলোঁ একচুৱেলি মোৰ নৱৰ মা দেউতাৰ কাৰণে গৈছিলোঁ আৰু মই জানিবলৈ চেষ্টা কৰিম দেউতাতে আহি পেলাই চিভিলত কেনেকুৱা পালে আৰু কেনেকুৱা লাগিলে আৰু চিকিৎসাসমূহ কেনেকুৱা হ'ল আৰু একচুৱেলি এমাহৰ পিছত চেকআপৰ কাৰণে মাতিছে গতিকে এতিয়া পৰৱৰ্তী এমাহৰ কাৰণে দৰৱ পাতি দি পঠিয়াইছে গতিকে কেনেকুৱা লাগিলে আহি পেলানি আৰু ডক্টৰে কেনেকৈ বিহেভ কৰিলে কেনেকৈ কথা পাতিলে সেইখিনি আমি জানিবলৈ চেষ্টা কৰিম দেউতা আপুনি কওকচোন বাৰু চিভিললৈ আহি কেনেকুৱা লাগিলে ভাল লাগিলেনে খালি আমাৰ দেউতা অকণ কলা কাণেৰে শুনি নাপায় ভালকে দুবাৰ তিনিবাৰ জোৰকে চিঞৰি ক'ব লাগে গতিকে ভাল লাগিলে নাই বাৰু আৰু দৰৱ পাতি দি পঠিয়াইছে আপোনালোকে ভালকে ব্যৱহাৰ কৰি খাবনে বাৰু এমাহৰ পিছত আকৌ এবাৰ চেকআপলৈ আহিব লাগিব ঠিক আছে অ'কে থেংক ইউ